MB মাধুৰ্য চেনেল একদম ধুনীয়া হয়, সকলোৱে ছাবস্ক্ৰাইব কৰি দিব আৰু ইয়াৰ ধুনীয়া ব্লগ আহি আছে। ধন্যবাদ। নমস্কাৰ, মোৰ চেনেল MB মাধুৰ্যলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আৰু আজি আপোনালোকক মই বিশ্বনাথ চাৰিআলি গেৰুৱাবাৰী গাঁৱৰ অমৰজ্যোতি সংঘৰ উদ্যোগত অনুষ্ঠিত হোৱা সাংস্কৃতিক সন্ধ্যা, য'ত জনপ্ৰিয় কণ্ঠশিল্পী কৃষ্ণমণি চুতীয়াই বিহু গীত গাব, তেন্তে বলক আজি আপোনালোকক মই কিছু দৃশ্য দেখুৱাম। দেখিবলৈ পাইছে আমাৰ মাজত আহি পাইছেহি কৃষ্ণমণি চুতীয়া দা। কৃষ্ণমণি দা, আপোনাৰ কেনেকুৱা লাগিছে বিশ্বনাথ চাৰিআলিলৈ আহি পেলাই? বিশ্বনাথ চাৰিআলি মোৰ এনেও ভালেই লাগে। মই বহুত পুৰণা বহুত স্মৃতি আছে বিশ্বনাথ চাৰিআলিত, আৰু বহুত বছৰৰ পৰা আহি থাকোঁ বিশ্বনাথ চাৰিআলি আশে পাশে যিবিলাক গাঁও, বৰ ভাল লাগে। আৰু আজি গেৰুৱাবাৰী মই প্ৰথম নহয়, আগতেও আহিছোঁ মই, কিন্তু আজি অলপ নতুনত্ব দেখিলোঁ, ৰাস্তা ঘাটবিলাক বৰ ধুনীয়া, ভাল লাগে। আৰু মোৰ এটা চেনেল আছে ইউটিউবত, কিবা এটা কৈ দিব। কি নাম তোমাৰ চেনেল? MB মাধুৰ্য চেনেল একদম ধুনীয়া হয়, সকলোৱে ছাবস্ক্ৰাইব কৰি দিব আৰু ইয়াৰ ধুনীয়া ব্লগ আহি আছে। ধন্যবাদ। জনপ্ৰিয় কণ্ঠশিল্পী কৃষ্ণমণি চুতীয়া। মই এবাৰ লৈ যাম দেই আপোনালোকক ভিডিঅ' কৰি চবে চাবৰ কাৰণে এবাৰ গান এইফালে মাজৰ বাইদেউহঁতে গান ভাল একেলগে যাম এবাৰ। একেলগে যাম।